লেটস গো গাইজ দেৰি হৈছে মানে মোৰহে দেৰি হৈছে দেই আজি আকৌ অন্য এটা ফটোশ্বুটলৈ বুলি ওলাই আহিলো আজি আকৌ মোৰ লগতে সোমবাৰৰ ফটোশ্বুট আছে আহি পিনে আমাক যোনে মেকআপ কৰিব সেই বাজনী ঘৰত পালোহি আৰু আইতাৰ লগত দুখাৰমান কথা পাতি গম পালো যে মোৰ দেউতাক চিনিয়ে পায় এনেকৈ যদি কৰবাত গলে দেউতাক চিনি পাওঁ বুলি কয় বৰ ভাল লাগে আৰু এইফালে মোৰ মেকআপ কৰা ষ্টাৰ্ট কৰিয়ে দিলে আৰু আজি মেকআপ কৰিছে নেন্সি বাই এইফালে মেহেন্দি আৰ্টিষ্ট প্ৰিয়ংকা বা এইফালে প্ৰিয়ংকা বাই মেহেন্দি অকাৰ লগতে আকৌ তাই কাপোৰ চিলাবলগীয়াও হৈছে মোৰ মেকআপ কৰা প্ৰায় হ'লগে এতিয়া আমি মেকআপৰ মাজতে আকৌ খোৱাটো আৰম্ভ কৰি দিছো মানে যিহে গৰম পৰিছে গাইজ ঠাণ্ডা অকমান খাই লৈছো সেইকাৰণে আৰু এইফালে মোৰ মেকআপ কৰি হোৱাৰ পিছতে আমাৰ আকৌ সোমবাৰ মেকআপ কৰা ষ্টাৰ্ট কৰিলে আজি তাই ফাৰ্ষ্ট টাইম দেই সেইকাৰণে বহুত এক্সাইটেড হৈ আছে তাই মেকআপ কৰি হ'ল যেতিয়া ময়ো মেহেন্দিটো আঁকিলো মানে এতিয়া আঁকিবলৈ মোক ষ্টাৰ্ট কৰিছে এইফালে পৰিবা সঁচাকৈ আজি দিনটো বহুত বেছি ভাল লাগিছে কাৰণ মেকআপো জল্দি জল্দি কৰি হৈছে মেহেন্দিও জল্দি জল্দি আঁকি হৈছে এনেকৈ ফাৰ্ষ্ট হলে বহুত বেছি ভাল লাগে আৰু তাতে আজি চিনাকি মানুহবোৰৰ লগত কৰিছো আৰু ভাল লাগিছে এনেকুৱা মৰমবোৰ ক'ত পায় বাৰু তাই ভাত খোৱাৰ আগতে মেহেন্দি আঁকি লোৱাৰ বাবে তাই নিজে ভাত খোৱাত অসুবিধা হোৱাৰ কাৰণে নেন্সি বাই আকৌ তাইক ভাত খুৱাই দিছে গৈ এনেকৈ খুব কম মেকআপ আৰ্টিষ্টেহে মডেলক ভাত খুৱাই দিয়ে দেই আপোনালোকে বাৰু ভাত খুৱাই পাইছেনে এনেকৈ কমেণ্ট এটা কৰিবচোন মেকআপ কৰি কিমান কষ্ট হয় দেখিছোৱে তাৰ মাজতে আকৌ ভাত খুৱাই দিছে এইফালে আমি ফটোশ্বুট কৰিব ওলাই যাওঁতে মৰম লগা আকৌ ভাইটি এটাই দেখি আছিলে আমাক আৰু আমি ফটোশ্বুট কৰিব ওলাই আহিলো আৰু এইফালে আজি আছিলে মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি সকলোৱে জনাব দেই মোৰ কিন্তু বহুত বেছি ভাল লাগিছে লোকেশ্যনটো আহি যেতিয়া পাই গলোহি আমি ফটো মাৰা ষ্টাৰ্ট কৰি দিলো আৰু আজি ফটো মাৰিছে পাৰ্থত আপোনালোকেতো জানেই মই ফটো মাৰি কিমান ভাল পাওঁ সেইকাৰণে এতিয়া ফটো এটা এটাকৈ পোজ দিবলৈ লাগি গলো আৰু ফটো মাৰি মাৰি ভাগৰ লগাৰ পিছত মোৰ অৱস্থা হয়গে এইটো আৰু এইফালে এইজনী ৰাতিয়ে হৈ গল আৰু অৱস্থা বেয়া হৈ গৈছে আৰু আজি আমাৰ লগত আছিলে আৰু এজনী মৰম লগা ভণ্টি আৰু আমি আজি তিনিজনী মডেলে একেলগতে ফটোশ্বুট কৰিলো আৰু এইফালে ফটো মাৰোতে মাৰোতে আন্ধাৰে হ'লগে এই দাদাজনে আজি কৰিছিলে ভিডিঅ'গ্ৰাফী দাদাজনৰ নামটো নাজানো দেই সোধাই নহলে আৰু এইফালে নেন্সি বাই মেকআপ কৰাৰ লগতে ভাত খুৱাই দিয়াৰ লগতে এতিয়া লাইটো ধৰিবলগীয়া হৈছে আহি পাই আকৌ আইতাক সুধিলো আইতা কেনেকুৱা লাগিছে মোক কাপ খাই দিলো দেই আহি পাই কাৰণ সকলোৰে ভাগৰ লাগিছে ফটো মাৰি থকা মডেল হৈ পোজ দি থকা আৰু মেকআপ আৰ্টিষ্ট হৈ মেকআপ কৰি থকাৰ বহুত কষ্ট আছে এইফালে আকৌ তাই আইলেছডাল লগাই থাকিব পৰা নাই নহয় বোলে খুচি খুচি ধৰিছে সকলো কাম হৈ যোৱাৰ পিছত আমিও ঘৰলৈ বুলি উভতি আহিলো বৰষুণে দি আছে পাৰ্থদা নেন্সি বাহঁত সকলোৱে আমাক থবলৈ বুলি আহিছে এফালে আজি দিনটো বহুত বেছি ভাল লাগিলে মেকআপ মেহেন্দি ফটোগ্ৰাফী সকলো ভাল লাগিলে আপোনালোকেও যদি আপোনাৰ বিশেষ দিনটোৰ কাৰণে মেহেন্দি মেকআপ আৰ্টিষ্ট ফটোগ্ৰাফী বিচাৰিছে তেতিয়াহ'লে বাহঁতক কণ্টেক্ট কৰিব পাৰে মই আইডি কেইটা কলাৰ কৰি দিছো আজিলৈ আহিছো দেই বাই বাই